नमस्कार बंधुসকল एसामिस हेल्प टिप्स यूट्यूब चैनल आपनालोকক स्वागत जनाइছো মই আজি आपनालोকক লঙৰ বিষয়ে কম ভিডিওটো চাই ভাল লাগিলে এটা লাইক আৰু এনে ধৰণৰ ভিডিও হুম পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিকালি খাদ্যাভ্যাসৰ বাবে দিনক-দিনে ৰোগ বাঢ়ি আহিছে বৰ্তমানৰ সময়ত মানুহবোৰ নিজৰ জীৱনক লৈ ইমানে ব্যস্ত হৈ পৰিছে যে তেওঁলোকে নিজৰ দেহাৰ ওপৰত মনোযোগ দিবলৈ সময় নোপোৱা হৈছে ব্যস্ত জীৱনৰ বাবে মানুহে চিকিৎসকৰ ওচৰলৈ যাবলৈ টান পায় আজি আমি আপোনাক এটা আয়ুৰ্বেদিক বস্তুৰ বিষয়ে জনাম যি আপোনাক বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব আমি যিবিধ আয়ুৰ্বেদিক বস্তুৰ কথা কৈছো হেয়া হৈছে লং সাধাৰণতে লং এবিধ মছলা হিচাপে খাদ্য সুস্বাদু কৰিবলৈ ব্যৱহাৰ কৰা যদিও আপুনি জানি আচৰিত হ'ব যে লঙৰ আন বহুতো স্বাস্থ্যকৰ লাভালাভ আছে আপুনি হয়তো কল্পনা কৰিব নোৱাৰে যে এটা লং কিমান লাভজনক হ'ব পাৰে যদি আপুনি 7 দিনৰ বাবে একেৰাহে এটাকৈ দৈনিক লং খায় তেন্তে ইয়াৰ ফলাফল দেখি আপুনি আচৰিত হ'ব এক নম্বৰত আছে শীতকালত সচৰাচৰ প্ৰায় সকলো মানুহৰে কাহ হয় এনে অৱস্থাত মুখত লং ৰাখিলে কাহৰ সমস্যা নিৰাময় হয় 2 নম্বৰ যিসকলৰ মুখ গন্ধায় তেওঁলোকে লং চুপিলে মুখৰ পৰা অহা গন্ধৰ পৰা হকা দিয়ে 3 নম্বৰ যদি চৰ্দিৰ বাবে আপুনি আপোনাৰ নাক বন্ধ হয় তেন্তে এখন কাপোৰত কেইটামান লং তেল ঢালি শুঙিলে চৰ্দিৰ পৰা আৰোগ্য লাভ কৰিব 4 নম্বৰত আছে লং এচিডিটিৰ বাবে বিশেষভাৱে উপকাৰী 100 গ্ৰাম পানীৰ সৈতে লং পাউডাৰ মিহলি কৰি সেৱন কৰিলে এচিডিটিৰ সমস্যাৰ পৰা উপশম হয় 5 নম্বৰত আছে লং তেল লগালে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায় 6 নম্বৰত আছে যেতিয়া বমি ভাব হয় পানীত লং পাউডাৰ মিহলি কৰি খালে আৰাম পোৱা যায় 7 নম্বৰত আছে লং চকুৰ বা ৰোগৰ বাবে বিশেষ উপকাৰী যদি কাৰোবাৰ কুকুৰকণা ৰোগ থাকে তেনেহলে ছাগলীৰ গাখীৰত লং যোগ দি ইয়াক চকুৰ তলত প্ৰয়োগ